ডুবাই বিলাসী জীৱন-যাপন আৰু আৰ্টিফিচিয়েল সৌন্দৰ্যৰে ভৰা এখন ঠাই য'ত অনুষ্ঠিত হ'ব গৈ আছে এছিয়া কাপ 2025। এই বিলাসিতাৰেই যেন প্ৰতিফলন ঘটালে হাৰ্দিক পাণ্ডিয়াই। ডুবাইত এছিয়া কাপ 2025ৰ প্ৰেক্টিচ মেচত হাৰ্দিক পাণ্ডিয়া উপস্থিত হ'ল কোটি টকা মূল্যৰ ঘড়ী পিন্ধি। বন্ধুসকল, আপুনি কল্পনা কৰিব পাৰেনে আমাৰ টিম ইণ্ডিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই পৰিধান কৰিছিল বিশ্বৰ অতি দামী ৰিচাৰ্ড মাইল ঘড়ী, যিটো ঘড়ী কোনো সাধাৰণ ঘড়ী নহয়। ইয়াৰ বজাৰ মূল্য প্ৰায় 20 কোটি টকা আৰু সৰ্বমুঠ বিশ্বত কেৱল 50 জন মানুহৰ হাতত উপলব্ধ এইবিধ ঘড়ী, যিটো ঘড়ী এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই ঘড়ীৰ মূল্য এছিয়া কাপত বিজয়ী দলে পাব লগা প্ৰাইজ মানিতকৈও বহুগুণ বেছি। ইমানেই নহয়, পাকিস্তান টীমৰ 17 জন খেলুৱৈৰ সৰ্বমুঠ বাৰ্ষিক পাৰিশ্ৰমিক হাৰ্দিক পাণ্ডিয়াৰ এই একেটা ঘড়ীৰ দামেৰেই কভাৰ কৰিব পৰা যাব। সঁচাকৈ হাৰ্দিক পাণ্ডিয়াই কেৱল ফিল্ডত শ্বটেৰেই দৰ্শকৰ মাজত চমক সৃষ্টি নকৰে, তেওঁৰ লাক্সাৰী লাইফ ষ্টাইলেও ভক্তসকলৰ মাজত কৌতূহল বৃদ্ধি কৰে। হাৰ্দিক পাণ্ডিয়াৰ এই বিলাসী লাইফ ষ্টাইলক লৈ আপোনাৰ মতামত কি? কমেণ্টত জনাওক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।